নমস্কাৰ, মই পুৰবী ভট্টাচাৰ্যা। আজি মই এটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হ'ল জাতিলাওৰ কোপ্তা। এয়া মই জাতিলাওখিনি পিচি লৈছোঁ। ইয়াত লাগিব কোপ্তাৰ কাৰণে বেচন লৈছোঁ। তাৰ পৰা আলু লৈছোঁ পিচি, আলু এটা পিচি লৈছিলোঁ। তাৰ পিঁয়াজ বিলাহী পেষ্ট কৰি লৈছোঁ, নিমখ হালধি আৰু আদা নহৰু পেষ্ট, আৰু এয়া হ'ল জিৰা গুড়ি, গৰম মছলা আৰু অকণমান জলকীয়া গুড়া। এতিয়া মই এই জাতিলাও পিচাখিনিত বেচনকণ দি ল'লোঁ। বেচন অকণমান দিলোঁ, তাতে আলু দি দিছোঁ, পিচা আলুকণ। ইয়াত অকণমান পিচা পিঁয়াজ দি দিছোঁ। অকণমান মই পিচা পিঁয়াজ দি দিছোঁ। এতিয়া নিমখ দিলোঁ, হালধি দিলোঁ। এতিয়া মই এইখিনি সানি পেলাই কোপ্তা নিচিনাকৈ বনাই ল'ম। মই তেল গৰম কৰি লৈছোঁ। এতিয়া মই ইয়াত কোপ্তাকেইটা বনাই লৈছোঁ। মই তেল গৰম কৰিছিলোঁ, জলকীয়া দিলোঁ আৰু ইয়াতে জিৰা কেইটামান দি দিছোঁ। এতিয়া মই প্ৰথমে আদা নহৰু পেষ্টটো দি দিলোঁ। অকণমান কেঁচা গোন্ধটো যোৱালৈকে ভাজি আছোঁ। এতিয়া পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি দি দিছোঁ। মই ক'বলৈ পাহৰিছিলোঁৱে, মই বৰাকেইটা বনাই ল'লোঁ। এইকেইটা বৰা কোপ্তাই আৰু জাতিলাওৰ কোপ্তাকেইটা এনেকৈ বনাই ল'লোঁ। মোৰ পিঁয়াজ ভজা হৈছে। এতিয়া মই বিলাহী পেষ্টটো দি দিছোঁ। বিলাহী পেষ্ট দিলোঁ। এতিয়া মই ইয়াত অকণমান নিমখ দিম। এনেও কোপ্তাকেইটা নিমখ দিয়া আছে, অকণমান দিছোঁ আৰু। মোৰ মছলা ভজা হৈছে, অকণ গোন্ধ আহিছে আৰু। এতিয়া ইয়াত মই এই মছলাখিনি অকণমান পানী দি পনীয়া কৰি লৈছিলোঁ। এতিয়া এইখিনি মই দি দিছোঁ। ইয়াত হালধিও দি দিছিলোঁ। আৰু অকণমান ইয়াত মই চচ দিছোঁ। চচ অকণ দি দিছোঁ। দেখিছে, বৰ ধুনীয়া কালাৰ এটা হৈছে। আৰু অকণমান ভাজিব লাগিব। ভজা হৈ গৈছে। ইয়াত এতিয়া মই অকণমান পানী দি দিছোঁ। পানী অকণমান দি দিলোঁ। এতিয়া ইয়াতে মই বৰাকেইটা দি দিম। ভাজি লোৱা মই কোপ্তাকেইটা দি দিছোঁ। অকণমান গৰম মছলা দি দিছোঁ। হৈ গৈছে আৰু দেখিছে।
বনাইছোঁ, কেনেকুৱা হয় ক'ব নোৱাৰোঁ। তথাপিতো আগলৈও এনেকৈ দিবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু বেল আইকনটো দবাই দিব।